ডকুমেণ্টছ লৈ আহিলে তো থেংক ইউ ছাৰ বাকী আমি এতিয়া পাৰ্মিট বনাব গৈ আছোঁ পাৰ্মিটটো বনাই লওঁ তাৰপিছত পাছ আহিব তাৰপিছত যাম ধুনীয়াকৈ পাৰ্মিটটো চাই লওঁ এইটো অৰুণাচল প্ৰদেশ পুলিচ হেল্ল' দোস্ত আজি হ'ল 29 ডিচেম্বৰ আৰু আজি আমাৰ কলেজৰ পৰা NCCৰ পৰা অফিচিয়েল পিকনিক অৰুণাচলৰ টিপি তো ৰাতিপুৱা এতিয়া 12 বাজিছে 4:30 আৰু আন্ধাৰ হৈ আছে কাৰণ 5:30লৈকে আন্ধাৰেই হৈ থাকে তো এতিয়া আহি আছোঁ মই পামগৈ এতিয়া বেবেজিয়া তাৰপৰা কলেজ যাম কলেজত চব ইয়াৰ পৰা পিকনিকৰ বজাৰ ৰেডি ব্ৰেড চেড আছে কেৰাহী চেৰাহী শাক পাচলি পানী দাম চব ৰেডি বাকী বাহিৰত চব ৰেডি হৈ আছে জুনিয়ৰ্ছ কেইটাও আহিলে বাকী বাহিৰত চব ৰেডি চিনিয়ৰহঁতো আছে ইমান বেছি ঠাণ্ডা সেইটো কাৰণে আমি ধুনীয়াকৈ কলেজৰ ভিতৰতে বাঁহপাত আছিলে ধুনীয়াকৈ জ্বলাই কৈ জুইয়ে নুমাই গ'লগৈ জ্বলা বাঁহৰ পাতৰ তলত মানে বাঁহ গছৰ তলত পাত চাত আছে সেইবাৰ তাকে উলিয়াই আনি আছো সিহঁতি জ্বলাই কৰি অলপ গা চা গৰম উঠাই লওঁ বাকী আমি পিকনিক যাব ৰেডি এইটো আমাৰ অংকুৰ অংকিতা এক্সট্ৰাই এইকেইটা বাকী মই মানে অলপ ইউনিক খোৱা গোটেইকেইটা খোৱা একেলগে লগ হৈছে ন ঐ তই ৰাতিপুৱা ইমান মেকআপ কৰিলি নে আটা গৈছে বাকী আমি নগাঁও কলেজৰ ভিতৰত জুই পুৱাই আছো এতিয়া ৰাতিপুৱা বাছ আহাই নাই নাইট ডিউটি দিছে বোলে জুইখিনি ভালকে জ্বলিলগে কমিলে জুই সাউণ্ড চিষ্টেম নিবৰ কাৰণে আহি গ'ল এইটো ভাইটি সাউণ্ড চেণ্টাৰ ভিতৰতে আছে সাউণ্ড চিষ্টেম চেক কৰাই দিব ন ভালকে বাকী আমাৰ বাছ চাছ আহি গ'ল বাকী চব ৰেডি পিকনিকৰ কাৰণে আৰু কোনোবা কামে ব্যস্ত হৈ আছে চিনিয়ৰ ৰেডি নে বাকী গাইছ ৰেডি নে 2 3 আমাৰ এতিয়া ডান্স চান্স হৈ আছিল অকণ টাইম ৰেষ্ট লৈছে চবেই ভাগৰ লাগি গ'ল ৰেষ্ট লোৱা নাই গান নাবাজে আমি আৰু বহুত দূৰ বাকী আছে এইবোৰ আগত এতিয়া মানে বাছত গান বজাইছে আমাৰ বোলে গানকেইটা ভাল নালাগে ইহঁতৰ বাকী এতিয়া আমি আহি পালো তেজপুৰ পোৱাগে নাই চব সৰিয়হ খেতিৰ কাষত ধুনীয়াকে নাই এইটো বেয়া কথা হ'ব নাই অংকুৰে যেতিয়া কৰিব তেতিয়া উঠাব পৰা যায় আৰু বাকী এতিয়া আমি অকণ ব্ৰেক লৈ লওঁ তাৰপিছত আকৌ গৈ আছো পুৰা মস্ত এনজয় চলি আছে চবৰে ইয়াতে সৰু ব্ৰেক এটা ললো তাৰপিছত আকৌ এতিয়া গৈ থাকিম জেগাটোৰ নাম আছিল টিপি অৰুণাচল প্ৰদেশ বাকী এইবিলাক মোৰ জুনিয়ৰ হয় বাকীখিনি ভিতৰতে আছে চব পুৰা এনজয় চলিও আছে খুৰে ভাড়া কিমান মিছন চাৰিআলিলৈকে মিছন চাৰিআলিলৈকে ভাড়া কিমান 2000 ভাড়া सब लोग आ गए हैं सभी সকলো আহি গ'ল এতিয়া উঠো চব আহিল না এতিয়া আমি আহি পালো তেজপুৰ নগাঁৱৰ পৰা আহি বাৰু এতিয়া আৰু আধা ৰাস্তা বাকী আছেই তো ভিডিঅ'টো ধুনীয়াকৈ চাই থাকক এখন ডিফেণ্ডাৰ ইমান দামী গাড়ী ৰাস্তাত দেখি আছো আৰু এতিয়া আমি আহি পালো নামেৰি নেশ্যনেল পাৰ্কৰ এন্ট্ৰি গেটটো নামেৰি নেশ্যনেল পাৰ্কৰ মাজেদি গৈ আছো আৰু 20 কিলোমিটাৰ 30 কিলোমিটাৰ পাছত বালুকপুং পাম বাকী আমাৰ চিনিয়ৰ্ছত আছে জুনিয়ৰ্ছত আছে এইফালে এতিয়া গানটো অফ হৈ আছে বাৰু বাকী চব শান্ত হৈ আছে দেখাম যাই পাই লওঁ জেগাত তাৰপিছত ধুনীয়াকৈ গোটেইখিনি দেখাই থাকিম আৰু পুৰা গাড়ী চলাই আছে এতিয়া আমি আহি পালোহি 12 মাইল বুলি জেগা এটা তাত অকণমান ৰখি গেপ এটা ল'ম বাকী তাৰপিছত গৈ থাকিম আৰু টিপিলে
এতিয়া ৰেষ্ট এটা লৈছোঁ 12 মাইলত বাকী নদীখনৰ ভিউটো দেখামগৈ বাকী চবকে ৰেষ্টৰ কাৰণে নমাই আনিছোঁ 12 মাইলত অলপ ৰেষ্ট কৰিবলৈ কাৰণে ৰ'লোঁ তাৰপিছত যাম আৰু লোকেশ্যন দেখো ভাই লোক লোকেশ্যন कैसा है भाई लोग लोकेशन देख लो नदीखনৰ নাম হ'ল কামেং বাকি আমাৰ ফাইনেল ডেষ্টিনেশ্যন এটো নহয় আমাৰ ফাইনেল ডেষ্টিনেশ্যন আগত আছে বাকি খুদ চাওক পানীৰ খুদটো চাওক খুদ এই চৰাই চাওক মাছ ধৰিবৰ কাৰণে দেখিছেনে চৰাইকেইটা মাছ ধৰিবৰ কাৰণে আমি পিকনিক খাব আহিছিলোঁ টিপিত অৰুণাচলৰ কিন্তু আমি এতিয়া টিপি পোৱাগৈ নাই 12 মাইল বুলি জেগা এটাত নামেৰি পাৰ হৈ আহিলোঁ এতিয়া অকণ ৰেষ্ট লৈছোঁ চাওক ধুনীয়া ভিউ কামেং ৰিভাৰৰ ধুনীয়া ভিউ বাকী চাই লওক তাৰপিছত আমি যাম টিপিলৈ ভালুকপুং পাই যাম ন এই 12 মাইল জেগাটোতে ৰিভাৰ ৰাফটিঙো হৈ আছে কৰিব পাৰে 12 মাইল বুলি কয় মেপত 12 আমি আহোঁতে 12 মাইল বুলিয়ে সুধি আহিছিলোঁ অংকিতা কেনেকুৱা লাগিছে জেগাটো বেয়া পাইছ অংকিতা বোলে বেয়া পাইছে তো এক দলি মাৰি দিওঁ দে ইয়ালে পানীলৈ অংকু কি চিন্তা হৈ আছে বাকী 11 মাইলত আমাৰ ফটো চটো হৈ গ'ল চবেই উঠি ৰেষ্ট হৈ গ'ল এতিয়া গ'টো জাৰ্ণি কণ্টিনিউ অৰুণাচলৰ গেটত পালোহি এতিয়া সোমাব দিব নাই পাছ বনাব লাগিব বাকী গৈ আছোঁ আমি দুটা পাছ বনাব লাগিব টিপি যাবৰ কাৰণে বাকী এইটো চাইড আছাম দেন এইটো চাইড অৰুণাচল আগতে এবাৰ আহিছোঁ বাৰু বাকী হ'লেও দেখাই আছোঁ আগত গৈ গেটটো দেখাম ইনাৰ লাইন পাৰ্মিট দেখাব লাগিব তো বাকী সেইখন আমাৰ শ্ৰীকৃষ্ণ বুলি লিখা থকা বাছখন আমাৰ হয় বৰ্ডাৰত ইমান দীঘল লাইন পাৰ্মিট বনাব লাগিব বাকী ইয়াত যাব নিদিয়ে নি কি নাজানো আৰু ইয়াতে বহুত লম্বা লাইন লাগি আছে আমাৰ বাছখন বহুত আগত আছে এইফালে বাকী এইটো ইনাৰ লাইন পাৰ্মিট হয় এইখিনি পাবহে আমি দুটা ইয়াতে ৰখি আছোঁ কমল আৰু মই ইয়াতে ৰখি আছোঁ দুইটা আহক ডকুমেণ্টছ লৈ আহিলে তো থেংক ইউ ছাৰ বাকী আমি এতিয়া পাৰ্মিট বনাব গৈ আছোঁ পাৰ্মিটটো বনাই লওঁ তাৰপিছত বাছ আহিব তাৰপিছত যাম ধুনীয়াকৈ পাৰ্মিটটো চাই লওঁ এইটো অৰুণাচল প্ৰদেশ পুলিচ ভিডিঅ' এই নাম্বাৰটোত কণ্টেক্ট কৰিলে এই খুৰাজনে বনাই দিব আমি অৰুণাচলৰ ভিতৰতে আছোঁ বাকী এতিয়া সেইটো গেট হয় বাকী এইখন দোকানখন হয় ইয়াতে সেই পাৰ্মিট বনাই ল'ব পাৰে এতিয়া আমি পাৰ্মিট বনাবৰ কাৰণে আহিছোঁ বাকী মোৰ আধাৰ কাৰ্ডখন দিছোঁ পাৰ্মিটৰ কাৰণে এজনৰ আধাৰ কাৰ্ড লাগে বোলে তো দি দিওঁ হৈ যাব এইটো চিগনেচাৰ কৰিব লাগিব নেকি চিগনেচাৰটো কৰিব নালাগে চাগে তো বাকী আধাৰ কাৰ্ড প্ৰিণ্ট কৰি লৈ ল'লোঁ তাত যাওঁ দিওঁগৈ বাছ এতিয়া আমি জাষ্ট আসাম অৰুণাচল বৰ্ডাৰ ক্ৰছ কৰি অৰুণাচলৰ এণ্ট্ৰি কৰিছোঁ আৰু ইয়াৰ পৰা অৰুণাচল বৰ্ডাৰৰ পৰা টিপিলৈ বেছি দূৰ নহয় অনলি 6-7 কিলোমিটাৰ্ছ হয় বাকী ৰিভাৰখনৰ ভিউ চাওক কি ধুনীয়া ভিউ আৰু আগত গৈ আৰু বহুত ধুনীয়া ভিউ পাব আৰু বাকী ইনফৰ্মেশ্যন এটা দি দিওঁ অৰুণাচল বৰ্ডাৰত যেতিয়া এজন পাৰ্মিট বনাবলগীয়া হয় এজন পাৰ্চনৰ কাৰণে তো 150 ৰুপিজ পাৰ পাৰ্চন লয় বাকী আমি যিহেতু পিকনিকৰ কাৰণেহে আহিছোঁ তো আমাৰ পৰা 60 ৰুপিজকৈ লৈছে আমাৰ টোটেল মানুহ 40 আছিল আৰু সেইটো আমাৰ অলপ এক্সপেঞ্চিভ হৈ গ'ল কাৰণ 2400 ৰুপিজ আমি এণ্ট্ৰি গেটত দিবলগীয়া হ'ল বাকী ভিউ কিন্তু মস্ত আছিল বাকী চাই থাকক এইটো টাৱাং যোৱা ৰাস্তা হয় কিন্তু দেই মস্ত এনজয় অৰুণাচল প্ৰদেশত আছে পিকনিক স্পটটো এইটোৱে হয় বাকী ইয়াৰপৰা এটা ৱাটাৰফলো আছে আগত বাকী লোকেশ্যনটো এনেকুৱা সেইটো চাইডে এইখন নদীখনৰ ওচৰত যাম কামেং নদীখনে যোনখন আগত ভিডিঅ'টো অলপ আগত 12 মাইলত দেখাই আহিছিলোঁ সেইটো জেগা নিচিনাই কিন্তু ইয়াতে লোকেশ্যনটো অলপ বেলেগ তাতকৈ ডিফাৰেণ্ট ধুনীয়া আছে বাকী সমান জেগাকণ বিচাৰি আমি ইয়াত লৈ লৈছোঁ ধুনীয়াকৈ এইখিনি সমান জেগা আছে তাতে চৌকা টকা ফিটিং কৰি লৈছোঁ ধুনীয়াকৈ বাকী বস্তুখিনি লৈ আহোঁ এই শাক পাচলি
এইখনে আমাৰ বাছখন ইয়াতে বস্তু চস্তু লৈ আহোঁ এতিয়া আমি বইল আন্দা কি আছে ব্ৰেড মিঠাতেল দালি বাকী এতিয়া দুপৰীয়া 12টা বজাত ব্ৰেকফাষ্ট চলি আছে চবৰে বাকী ইফালে খানা চানা বনাই আছে মই খাই আছোঁ এয়া ব্ৰেড জাম এণ্ড কণী আমাৰ এতিয়া 12টা বজাত ব্ৰেকফাষ্ট হৈছে তাৰপিছত 1টা 2টা বজালৈকে ভাত হৈ যাব তাৰপিছত ভাত চাত খাই কৰি আৰু পিকনিক খতম বাকী দেখামগৈ ভিউখিনি ওচৰত যাম নদীখনত বাকী এতিয়া গৈ আছোঁ বাছলৈ গৈ পেলাই কাপোৰ চাপোৰ চেঞ্জ কৰি যাম আৰু এইজনী আহিবই পৰা নাই অংকুৰ চলো আমি সিফালে নদীখনৰ পাৰত যাওঁ এতিয়া ধুনীয়াকৈ पेक लगा के सारी दुनिया फुल दो सबकी ফটো সেশন চলি আছে সবে ফটো চটো উঠি আছে কি ধুনীয়া লোকেশন এটা হয় লোকেশনটো বহুত ধুনীয়া হয় জায়গাটোৰ নাম টিপি বুলি কয় অৰুণাচল প্ৰদেশ বেছি দূৰ নহয় ভালুকপুঙৰ পৰা জাষ্ট বৰ্ডাৰটো ক্ৰছ কৰি আহিলে হয় আৰু আমাৰ বৰ্ডাৰত পাৰ পাৰ্চন 60কে লৈছে মানে 40 জন আছিলে 2400 লৈছে আৰু জেগাটো চাওক কি ধুনীয়া জেগা লোকেশন হয় কি ধুনীয়া মানে মোবাইলতনো কি দেখাম আৰু এইখিনি ৰিভাৰ ৰাফটিং কৰিবৰ কাৰণে মজা আছে বাকী ইহঁতে অকলে অকলে ফটো উঠি আছে উঠিলোঁ বাৰু ফটো চটো ধুনীয়াকৈ ইনষ্টাগ্ৰামত ৰিল দিবৰ কাৰণে ভিডিঅ' শ্বুট কৰি আছোঁ আমি ধুনীয়াকৈ এতিয়া ফটো ছেশ্যন কৰিলোঁ ফটো চটো উঠিলোঁ ৰিল চেল বনালোঁ এতিয়া ভোক লাগি গৈছে ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই ৰাতিপুৱা 4টা বজাতে ঘৰৰ পৰা ওলাইছিলোঁ এতিয়া কিবা এটা খাই লওঁ কিবা এটা নহয় মানে খানা খাওঁগৈ এইটো বনাই আছে মাংস ভাত বাকী লোকেশ্যনটো আৰু দেখালোৱে বহুতবাৰ এইটো মেইন লোকেশ্যনটো আহিব টিপি অৰুণাচল প্ৰদেশ ভালুকপুঙৰ পৰা মাত্ৰ 6-7 কিলোমিটাৰ বাকী যাই দিওঁ এতিয়া আৰু খাওঁগৈ খোৱাখিনি দেখাম তাৰপিছত ঘৰত যামগৈ ধুনীয়াকৈ এনজয় কৰি বাছ ইমানেই আৰু আজি পিকনিক লোকেশ্যন দেখো ভাই লোক লোকেশ্যন এইটো চাইডে টাৱাং যায় এইটো চাইড দি বাকী সেইখনে ৰিভাৰখনে আৰু কিনো আছে সেইখনে আমি এতিয়া ফটো চটো উঠিমগৈ ভাত হৈ গ'ল বোলে বৌ ভাত হৈ গ'ল বৌ খাবগৈ লাগে চলো আমি এতিয়া খানা জেগা পাই গ'লোহি আৰু এইটো পনীৰ ভেজৰ কাৰণে এইটো মিক্স ভেজ বনাইছে বাকী আমাৰ মাংস আছে দালি আছে ভাত আছে চালাড আছে ইমানে যথেষ্ট আৰু দিয়ক বাকী এতিয়া খাই কৰি লৈ আকৌ নেক্সট ডান্সৰ ভিডিঅ' দেখাম আৰু বাকী ফাৰ্ষ্ট ইয়েৰৰ গাইজ বহি গ'ল খাবৰ কাৰণে ইফালে ৰেডি চব চিনেমাটো ৰেডি আমি খাম এতিয়া খাই কৰি আৰু যাবগৈ লাগিব আৰু টাইম হৈ গৈছে প্ৰায় আৰু মোবাইলত চাৰ্জ নাই তো ভিডিঅ'টো এণ্ড হ'বনে নাই গম নাপাওঁ বাকী খাবলৈ ৰেডি বাকী দেখাম আৰু এইবিলাক কথা ভাল নহয় দেই বাকী মাংসটো অহা নাই মাংসটো এইটো বিগ চাইডৰ পৰা লৈ ল'ব পাৰি কিন্তু লোৱা নাই হেডকোৱাৰ্টাৰ লগত মানে কণ্টেক্ট আছে কিন্তু মানে চেইনত গৈ আছো খানা কেনেকুৱা আছে খানা কেনেকুৱা আছে খোৱাই নাই দেখোন তহঁতি আমাৰ খোৱা বোৱা ফিনিছ হ'ল এতিয়া হাত চাত ধুলো ইয়াতে ধুনীয়াকৈ চাফাই তাফাই কৰিব লাগিব কৰি বক্স চক্স উঠাই কৰি বস্তু বাহানি উঠাই এতিয়া যামগৈ ঘৰলৈ তো এতিয়া গ'লে চাগে 7টামান বজাত পামগৈ আৰু নগাঁও কমোৱাৰ কাৰণে এইবিলাক
কোহোৱা ছিকিব নোৱাৰি পেলাই শিলগুটি দি পাইপ লাইনত ঐ পাইপলাইন নফটাবি আকৌ নাফাটে ফাইনেলি হৈ গৈছে কেঁচা 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 ঐ এষ্টাব্লিছ বাকী এতিয়া ডান্স চান্স চলি আছে তাৰপিছত আমি ঘৰত যাম ধুনীয়াকে তো ইয়াতে সন্ধিয়া হৈ যাব নাজাৰা চাওক ভাই নাজাৰা চাওক আমি ডান্স কৰা নাই ওপৰত আহি ভিডিঅ' কৰি আছো এই বাছৰ ওপৰত বাকী ভিউ চাওক কি ধুনীয়া ভিউ অৰুণাচলৰ অ খুৰা আহি যাওক तो यार तेरा कर लेगा खतम सब घरले যাব ওলাইছে ভিডিওটো আৰু দীঘল নকৰো মোবাইলত চাৰ্জ আজি আমাৰ পিকনিক ইমানতে খতম ভিডিও ইমানতে ৰাখিছো মোবাইলৰ চাৰ্জ নাই সব আছে সব ঘৰত আছে তিনৰ কেনেকুৱা আজি এক্সপেৰিয়েন্স একদম মজা লাগি গৈছে তিনিহঁতৰ লাষ্ট পিকনিক এটো এনসিসি লাষ্ট বুলি এনজয় কৰিলো আৰু তাকে বাকি ফাৰ্ষ্ট ইয়াৰ কেনেকুৱা লাগিছে আজি অৱশেষতে এই বনভোজটো সমাপ্তিৰ সময় হৈ গ'ল আমি সকলো ঘৰমুৱা হ'লোঁ এতিয়া অৰুণাচলৰ পৰা ওলাই দিছোঁ যাবলৈ 2024 চনক শুভ বিদায় দিলোঁ NCC ফেমিলিৰ লগত তো ভিডিঅ'টো আৰু দীঘল নকৰোঁ ইমানতে সমাপ্ত কৰিছোঁ বাকী চাই কেনেকুৱা পালে ক'ব কমেণ্টত আৰু বাকী আজিলৈ টিল এণ্ড টাটা বাই বাই